हेलो नमस्कार आज 70 बॉली नहीं आज 70 लड़ालो सकलोके नमस्कार मैं गई आसो सीमेंट चबर सेरेंग पथार आपनाक देखुवाई आसो तात की বিষয়ে আমি গৈ আছো তেন্তে আহক আমি ভিডিওটো আৰম্ভ কৰো সো গাইজ আমি অলৰেডি তেলেঙত অকমান চাহ পানী খালো আৰু সকলোবোৰ আহি পোৱা নাই এতিয়া আমি ৰখি দিলো যেন সকলোৱে লগত নিশ্চয় ভাল লাগিব আকৌ বেৰেনে আহক আমি সম্পূৰ্ণ কথা আপোনাক ভাঙি পাতি কৈ আছো আমি কিহৰ কাৰণে গৈ আছো আমি সকলোৱে আছো সকলোৱে আমাৰ যিবোৰ আমি সকলোৱে আহিছে ঠিক তেনেকৈ সকলোৱে অলৰেডি কাম কৰি আছে একেলগে এইফালে কাম কৰি আছে অলৰেডি হাই সকলোৱে এনে কাম কৰি আছো আৰু আমি দেখুৱাই আছো সো আমি আহি যিখিনিত পালো অলৰেডি তাকে আমি গৈ আমাৰ এইফালে আমাৰ এজন আছে ব্যক্তিও তাকে সুধি আমি কিহৰ কাৰণে অহা হৈছিলে ইয়াত হয় কৃষ্ণ জয়গুৰু শংকৰ আজি আমাৰ সদৌ অসম চতুৰ্থ ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ পৰা আমাৰ আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ কাৰণে কিছু কামত আজি সহায় কৰিবৰ কাৰণে আমাৰ চতুৰ্থ ছাত্ৰ সন্থাই আজি আহিছে প্ৰায় আমাৰ আজি 150 জন মান মানে সদৌ অসম চতুৰ্থ ছাত্ৰ সন্থা হৈ ইয়াত টিভি নিৰ্মাণ কৰিবৰ কাৰণে অহা হৈছে এনে আৰু সকলোৱে যেন আমি হাতে কামে লাগি আছো অলৰেডি আহক আমি আকৌ নেক্সট আপোনাৰ বেলেগ ভিডিঅ' দেখুৱাই আছো চ' এনেকৈ সকলোৱে কাম চাম কৰি অলৰেডি ভাত খাবলৈ বহিছে সকলোৱে ভাত খাবলৈ বহিছে ইয়াত সকলোৱে কাম কৰা কামত কিছুমান লাগি আছে অলৰেডি এইবোৰ লাগি আছে কামত সকলোৱে আৰু এইবোৰ হৈছে শিবিৰ যোনে যোনে অধিৱেশন হ'ব সেইবোৰ সকলোৱে থাকিব লাগিব এইফালে শাক চব্জি কাটি আছে অলৰেডি সকলোৱে আহিছে আকৌ ভাত খাবলৈ আহিছে সকলোৱে এনেকৈ অলৰেডি বনাই আছে সেইখিনি বনোৱা হোৱা নাই হ'ব কালি কমপ্লিট আৰু এইফালে সকলো ৰেজে লাগি আছে অলৰেডি আমিও ঘৰলৈ আমিও অলৰেডি ঘৰলৈ যাব ওলালো আৰু কাম সামৰি তাকে যদি ভিডিঅ'টো ভাল লাগে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ওচৰতে কাষত থকা ঘিয়ালে আৰু তাৰ আগমুহূৰ্তত আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ যি শ্ৰমদান কাৰ্যসূচী আমি হাতত লৈছিলোঁ এই শ্ৰমদান কাৰ্যসূচী শেষ হোৱাৰ এই শুভক্ষণত উপস্থিত থকা আমাৰ কেন্দ্ৰীয় সদস্য প্ৰাপ্তজনৰ লগতে আমাৰ প্ৰচাৰ বিভাগত থকা আমাৰ সন্মানীয় লগতে উপস্থিত থকা আমাৰ ছাত্ৰ সংগঠনৰ উপদেষ্টা মণ্ডলীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আমাৰ উপস্থিত থকা আমাৰ জোনাই অনুষ্ঠিত জাতীয় উন্নয়ন বোৰ্ডৰ চেয়াৰমেন ডাঙৰীয়া আমি ফাইনেলি সকলো কাম চাম কৰি আমি ঘৰলৈ যাব ওলাইছোঁ এইফালে আহি আছে আৰু সকলোৱে মোটামুটি আহি আছোঁ আৰু নেকি ইমানতে ভাবিছোঁ ভিডিঅ'টো সামৰিম যদি শেষত ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বাই বাই